গাইজ এইটো ৱাৰ্ডছ লেক শ্বিলং। আমাৰ দীঘলী পুখুৰী টাইপ আৰু বটিং হয়। তই বহিবি এইটো গছ পাইন গছবিলাক খুব ভাল লাগে। বিশাল বিশাল গছ এটা। সেইফালে আৰু মই নাযাওঁ। কাপলছবোৰ বহি আছে গোটেই ছাইডত। তো ফেমিলিবিলাক এইখিনিতে ঘূৰি ফুৰি আছে, ফেমিলি মেম্বাৰ্ছবোৰ। এয়াই হ'ল ৱাৰ্ডছ লেক শ্বিলং। ৱাৰ্ডছ লেক আহি কেনেকুৱা লাগিল? ৱাৰ্ডছ লেক আহি ভাল লাগিছে। এতিয়া অকণমান একেইটা চাই ভাল লাগিছে আৰু পৰাটো পাহৰিছোঁ আৰু পৰিছিলোঁ বুলি। ঠিকে এতিয়া লাহে লাহে দাগটো বাঢ়িছে বাৰু। কালিলৈকে আৰু বাঢ়ি যাব। ভাল লাগিছে ন? ভাল লাগিছে, সাহস হৈছে আৰু পৰি আৰু ঘূৰিব পাৰিম মই। ব'ল আমি ৱাৰ্ডছ লেকক বাই বাই দিওঁ নেকি? এনেকুৱাতো চাব লগা আমাৰ একো নাই হয়নে? ব্ৰিজখন ভাল লাগিছে কিন্তু সেইফালে যাব নিদিয়ে, বন্ধ আছে। গতিকে আমি বাই বাই দিওঁ। লেটছ গ' ব'ল। প্ৰতীক্ষা কি হস্পিটেল? গম নাপাওঁ নহয়। ব্ৰিজ ক্ল'জড, উইক ব্ৰিজ বোলে, কমজোৰ হৈ আছে ব্ৰিজ। সেইফালে বটিং হয়, বটিং কাউণ্টাৰটো সেইফালে হয়। এইটো বটিং কাউণ্টাৰ। লেকটো ফিল্ড গৈ আছো, গল্ফ ফিল্ড না? ফুলবিলাকৰ নামটো কি আছিলে, কিবা বুলি কয় এইটো ফুলটো। চ' আমি এতিয়া গল্ফ ফিল্ডৰ পিনে আগুৱাই গৈ আছোঁ। গোটেই শ্বিলংখনত ফুলেৰে ভৰি পৰিছে। আপোনাৰ কৃষ্ণচূড়া ফুল, কাগজ ফুল আৰু সেই যিটো বেঙুনীয়া কালাৰৰ ফুলটো কি কয় মই নাজানো। কিন্তু এটা কথা সদায় মনত ৰাখিব লাগিব, ইয়াতে মেক্সিমাম ওৱান ৱে হয়। অহা যোৱা কৰোঁতে বা কোনোবা এঠাইলৈ যাওঁতে খুব চাই মেলি যাব লাগে, নহ'লে আপোনাৰ ফাইন কাটাটো জানেই আৰু। এইবোৰ ওৱান ৱে হয়। তো গল্ফ ফিল্ডৰ পিনে আমি গৈ আছোঁ। গল্ফ ফিল্ডৰ ভিতৰত আমি নোসোমাওঁ, আপোনালোকক বাহিৰৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ। का जो घर है ना, सेम है। पहुंचने वाला है गोल्फ फील्ड और ये है देखो शिलोंग स्पॉट। तो मेला लगा रहता है 24 आवर्स। हम
और भी पहला देखो ये गंगा गाड़ी अभी एक सुकून मिला ना ठंडा ये जगह ठंडा है नाइस এতিয়া তোমাৰ গল্ফ ফিল্ডৰ এৰিয়াত সোমাই গ'লোঁ এতিয়া ৰ'দটো খুব ধুনীয়া লাগে মজা লাগে গল্ফ ফিল্ড এইটো হ'ল শ্বিলং গল্ফ কোৰ্ছ আপোনাৰ শ্বিলং গল্ফ কোৰ্ছ এখানে হ'ল শ্বিলং গল্ফ ফিল্ড বুলি কয় যিটো গল্ফ কোৰ্ছ এইফালে চব দূৰলৈকে আছে একদম তো আজিকালি ফেন্সিং বান্ধি দিছে গাইছ আমি গল্ফ ফিল্ডত নোসোমালোঁ দেৰিও হ'ব এতিয়া আমি চাওঁ কেথলিক চাৰ্চ ইয়াৰ পৰা কিমান দূৰ যদি পাৰোঁ যাম নহ'লে আমি পোনে পোনে গুৱাহাটীলৈ যামগৈ এতিয়া এই ভণ্টা আৰু মই ল'ৰাবোৰে চাইকেল দি ষ্টাণ্ট কৰিছে সৰু সৰু ল'ৰাবোৰে খুব সাৱধানে ভিডিঅ'টো বনাইছিলোঁ কিন্তু যিখিনি সময়ত ষ্টাণ্ট কৰি আছিলে সেইখিনি বনাব নোৱাৰিলোঁ তথাপি ভাল লাগিছে সিহঁতে উইদাউট গিয়াৰ আপোনাৰ চাইকেল এনেকৈ চলাইছে তাৰ পৰা আপোনাৰ যেতিয়া তলত নামে একদম হুৰহুৰাই নামি যায় আৰু এনেকৈ আমি শ্বিলং ISBT হৈ ISBT ওলামগৈ এই ৰাস্তাটো দি তাৰ পৰা আমি চিধা আপোনাৰ গুৱাহাটীলৈ যামগৈ